দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে গোৰ্খা জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ দশেই কো টিকো। এই উৎসৱ উপলক্ষে গোৰ্খা জনগোষ্ঠীৰ ঘৰে ঘৰে উল্লাস আৰু আনন্দৰ পৰিৱেশ দেখা গৈছে। বিশেষকৈ জোনাইৰ গোৰ্খা বসতি অঞ্চলত প্ৰতিটো পৰিয়ালত পৰম্পৰাগতভাৱে উদযাপন কৰা হৈছে এই দশেই কো টিকো। গোৰ্খা জনগোষ্ঠীৰ মহান উৎসৱ দশেৰ লগত সংগতি ৰাখি প্ৰাচীন কালৰ পৰাই চলি আহিছে এই পৰম্পৰা। এই পৰ্বত জ্যেষ্ঠসকলে কনিষ্ঠসকলৰ কপালত ৰং বৰঙৰ চাউলৰ ফুট পিন্ধাই মা দুৰ্গাৰ নামত সুখ শান্তি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰি আশীৰ্বাদ দিয়ে। বিজয়া দশমীৰ দিনৰ পৰা আৰম্ভ হোৱা এই দশেই কো টিকো অহা পূৰ্ণিমালৈকে চলিব। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে গোৰ্খা জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ দশেই কো টিকো। এই উৎসৱ উপলক্ষে গোৰ্খা জনগোষ্ঠীৰ ঘৰে ঘৰে উল্লাস আৰু আনন্দৰ পৰিৱেশ দেখা গৈছে। বিশেষকৈ জোনাইৰ গোৰ্খা বসতি অঞ্চলত প্ৰতিটো পৰিয়ালত পৰম্পৰাগতভাৱে উদযাপন কৰা হৈছে এই দশেই কো টিকো। গোৰ্খা জনগোষ্ঠীৰ মহান উৎসৱ দশেৰ লগত সংগতি ৰাখি প্ৰাচীন কালৰ পৰাই চলি আহিছে এই পৰম্পৰা। এই পৰ্বত জ্যেষ্ঠসকলে কনিষ্ঠসকলৰ কপালত ৰং বৰঙৰ চাউলৰ ফুট পিন্ধাই মা দুৰ্গাৰ নামত সুখ শান্তি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰি আশীৰ্বাদ দিয়ে। বিজয়া দশমীৰ দিনৰ পৰা আৰম্ভ হোৱা এই দশেই কো টিকো অহা পূৰ্ণিমালৈকে চলিব।